আজি কেনে হৈছে পৰীক্ষা? সঁচাই বহুত বেয়া বিদ্যা একে গম পোৱা নাই প্ৰশ্নকেইটা খুব বেয়া আহিছে প্ৰথম প্ৰশ্নটোৱে চিনি পাইছোঁ বাকী এটা মোৰ সেয়াই কি লিখছোঁ ঠিক নাই আজি আকৌ অসমীয়াত লিখছোঁ ইংলিছ হেৰি তিনিটা লিখছোঁ প্ৰথমৰ তিনিটা লিখছোঁ দ্বিতীয়ত তিনিটা লিখছোঁ 6টা লিখি থৈ গৈছোঁ দ্বিতীয় 4টা লিখিব দিছে তাৰপিছত প্ৰথমৰ গোটাকেইটা দ্বিতীয়ৰ গোটাকেইটা কিন্তু গম পোৱা নাই এটা এফাল পেজো দেখা নাই 8টা নে কি পেজ বহুত দেৰি হ'ল শুনা হোৱাই নাই এতিয়ালৈকে মই আকৌ খাই পেলাই গাড়ী পাব লাগোঁ যাব লাগোঁ যাই পাওঁতে ৰাতি পানী মই আনিছোঁ পানী আছে বোলে আছে টিপছে কি আনে এনেই নহ'লে কৈছে খাওঁ এতিয়া খাইছে গৰম নাই বহুত আঠপানীত আৰু 60 টকা ডাঙৰ আছোঁ পইচা টকা নাই ডাঙৰ নালোৱা সৰু 4 টকা আছে এটা সৰু 4 টকা আছে পৰীক্ষা দিয়া নহয় খাৱাটো মেইন নেকি চুপটো যেনটা নতুন লাঞ্চনৰ গোটাখিনি যাব দিয়া অ'কে বেয়া লাগিলে নকলিয়া হ'ল পিঠা নাকে আমি তই মই প্ৰথমে লগ পাইছিলোঁ অঞ্জনটো চিয়াটো তাই 94তে দিছে কি পৰীক্ষা দি আছে আমাতকৈ এক বছৰ তাই দিছিলোঁ